তো হেল্ল' গাইছ ৱেলকাম টু ইউটিউব চেনেল কি আছিল নামটো ইউটিউব চেনেলটো ফুড জলকীয়া তো আজি সদায় দৰে আমি আজি চাবা যাইছোঁ গৰু পূজা চাবলৈ গৰু বিহু গৌ মাতা পূজা চাবা যাই আছোঁ গৌ পূজা আমাৰ মানে বৰবৰীৰ পৰাই অলপমান দূৰ ভিজাই আহিব লাগে নাজানো তাকেতো সেইটো সিদিনাৰ নিচিনা মেকুৰী ভিজাই দিব লাগিলে তাকেতো সেই সদায় নিচিনাকৈ খোজকাঢ়ি যাই আছোঁ কিন্তু খোজকাঢ়ি মানে অলপ ভয় লাগি আছে আৰু সিদিনাৰ নিচিনা ধৰিব লাগিলে আৰু তো অলপমান দূৰ বেছি দূৰ নহয় এটা চাউণ্ড আহি আছে বাপৰে বাপ গাইছ বুলি যাই আছোঁ এতিয়া কিন্তু হ'লেও বতৰ একদম এই চাওক ৰ'ব দেখাবৰ চাই থাকিব আহক তো এইখন আমাৰ গাঁও মাজে মাজে তো আহাই নাই দেখোন এই আহিছে দেখিছি না গাইছ দেখিছি না একদম আমার মধ্যে উপস্থিত আছে সুদৰ্শন ঠাকুৰ সচিব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ তেখেতে এখন খোলা গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ কাৰ্যকৰী সভাপতি বিপুল তালুকদাৰদেৱে বৰষুণ না অসমৰ এজন স্বনামধন্য গায়কক আজি আমাৰ মাজত পাই আমি যথেষ্ট আনন্দিত হৈছোঁ ইয়াৰ কেনে বতৰ আৰু আহিব দিছে বতৰ আৰু বৰষুণ আহিব দিছে কি হয় মানে বৰষুণবিলাক সেইকাৰণে ই ৰিক্সাত আহিব লগা হ'ল মানে বোলে ই ৰিক্সাত আহে মানে একদম যোৱা দিগদাৰ চিকিম দি আছে চলাই আছে আৰু একদম মানে বৰষুণ দি আছে সেইকাৰণে লৈ পেলাই ই ৰিক্সাতে গুচি আহিলোঁ উপায় নাই ভিডিঅ'ৰ কাৰণে লাগিছে ভাল লাগে লাইক চাই বাই গুড নাইট